ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ আগৰ পাঠত সন্ধিৰ বিষয়ে আলোচনা কৰিছিলোঁ তোমালোকৰ নিশ্চয় মনত আছে সন্ধি কাক বোলে সন্ধি ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ মিলনক সন্ধি বুলি কোৱা হয় এতিয়া আহোঁ আমি সমাস কাক বুলি কোৱা হয় সমাস পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লগাই এক পদ হোৱাকে সমাস বুলি কোৱা হয় আন কথাত ক'বলৈ ছুটি আৰু শুনিবলৈ শুৱলা কৰিবলৈ একাধিক পদ লগ লগাই এটা পদ কৰাকে সমাস বোলে তোমালোকে নিশ্চয় বুজি পাইছা একাধিক পদ লগ লগাই এটা পদ কৰাকে সমাস বোলে এতিয়া ব্ৰজৰ নিচিনা কঠোৰ কি হ'ল ব্ৰজ কঠোৰ ইয়াত কেইটা পদ আছে তিনিটা পদ অৰ্থাৎ দুটাতকৈ বেছি আছে গতিকে ব্ৰজৰ নিচিনা কঠোৰ এই তিনিটা পদ গোট খাই পেলাই কি হৈছে এক পদ হৈছে অৰ্থাৎ কি হ'ল ব্ৰজ কঠোৰ এতিয়া আমি সন্ধি আৰু সমাসৰ পাৰ্থক্য সন্ধি আৰু সমাস দুয়োটাই কথা ছুটি আৰু শুৱলা কৰাৰ উপায় হ'লেও দুইটাৰ মাজত পাৰ্থক্য আছে অৰ্থাৎ তোমালোকে বুজি পাইছে সন্ধি আৰু সমাসে দুইটাই কথা ছুটি কৰে আৰু শুনিবলৈ শুৱলা কৰে এতিয়া প্ৰথম পাৰ্থক্যটো মই কৈ দিছোঁ দুই বা ততোধিক পদ বা পদ থকা বাক্য বা বাক্যাংশ লগ লাগি এক পদ হ'লেই সমাস হয় এতিয়া আমি চোৱাছো উদাহৰণটো যেনে বেঙেনাৰ নিচিনা বোল যাৰ সি বেঙেনা বুলিয়া অৰ্থাৎ ইয়াত কেইবাটাও পদ গোট খাইছে বেঙেনাৰ নিচিনা বোল যাৰ এই চাৰিটা পদ গোট খাই পেলাই কি হৈছে বেঙেনা বুলিয়া অৰ্থাৎ ই বাক্যটো ছুটি কৰিছে শুনিবলৈ শুৱলা কৰিছে কিন্তু সন্ধি দুই পদ বা প্ৰত্যয়ৰ মাজতহে সন্ধি হয় পদকেইটাৰ কোনো পৰিৱৰ্তন নহয় ইয়াৰ কোনো পৰিৱৰ্তনে নহয় ইয়াত যেনেকৈ পৰিৱৰ্তন হ'ল ইয়াত হোৱা নাই যেনে দেৱযোৰ অসুৰ কি হ'ল দেৱাসুৰ অৰ্থাৎ এই দুটাৰ মাজত কোনো পৰিৱৰ্তন হোৱা নাই এতিয়া দুই নম্বৰটো সমাস হ'লে কেতিয়াবা পদবোৰ প্ৰকৃত অৰ্থ এৰি অন্য অৰ্থ বুজায় যেনে বিন আছে পানীত যাৰ তেওঁ বিনা পানী ইয়াত বিন আৰু পানীৰ অৰ্থ নাথাকে বিনা পানী শব্দই কি বুজাইছে এতিয়া সৰস্বতীক বুজাইছে বিনা আৰু পানীৰ শব্দৰ অৰ্থই সৰস্বতীক বুজাইছে কিন্তু সন্ধিত শব্দকেইটাৰ অৰ্থৰ কোনো লৰচৰ নহয় যেনে পুৰুষযোগ উত্তম পুৰুষোত্তম অৰ্থাৎ যি ভাল পুৰুষ তেওঁক কি বুলি কোৱা হয় পুৰুষোত্তম তেওঁ বিশেষকৈ এজন ব্যক্তিক বুজোৱা নাই এইটোৱে সন্ধি ৩ নম্বৰটো হ'ল সমাসত বিভক্তিৰ চিনবোৰ লোপ হয় যেনে দেৱক যোগ পূজা সমান দেৱ পূজা অৰ্থাৎ দেৱক পূজা এইটো কি আছে বিভক্তিৰ চিন দ্বিতীয় বিভক্তিৰ চিন ক এই কটো ইয়াত লোপ পাই পেলাই কি হ'ল দেৱ পূজা অৰ্থাৎ ইয়াত বিভক্তিৰ চিন লোপ হয় কিহত সমাসত বিভক্তিৰ চিন লোপ হয় সন্ধিত পদবোৰৰ বিভক্তি আদি লোপ নহয় যেনে মনোযোগ ৰম মনোৰম অৰ্থাৎ ইয়াত বিভক্তিৰ চিনটো লোপ হোৱা নাই এতিয়া ৪ নম্বৰটো হ'ল সমাস হ'বলগীয়া পদবিলাকৰ ব্যাস বাক্যৰ অনেক পদ লোপ হয় যেনে হাতীৰ কাণৰ দৰে কাণ যাৰ হাতীকণীয়া এই ব্যাস বাক্য এইটো ব্যাস বাক্য হ'ল যিটো বহলাই থকা যায় এতিয়া হাতীৰ কাণৰ দৰে কাণ যাৰ এইটো এটা দীঘল বাক্য সেই বাক্যটোক আমি ছুটি কৰি কি কৰিছোঁ হাতীকণীয়া কৰিছোঁ কিন্তু সন্ধিত কি হৈছে সন্ধিত ভিন্ন অৰ্থৰ পদ শব্দ বা প্ৰত্যয় একেই ভাৱে জোৰা লাগে যেনে দেৱযোগ অসুৰ দেৱাসুৰ আশা যোগ অতীত আশাতীত অৰ্থাৎ একেভাৱে পদ প্ৰত্যয় একেভাৱে জোৰা লাগিছে সন্ধিত ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এইখিনি কথা বুজি পাইছা আকৌ পৰৱৰ্তী ক্লাছত মই সমাসৰ ভাগকেইটাৰ বিষয়ে বুজাই দিম ধন্যবাদ